নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এতিয়া বাজিছে 10:30 আৰু মই এতিয়া খাবলৈ লৈছোঁ ব্ৰেকফাষ্ট যেহেতু এইকেইদিন খুব গৰম পৰিছে সেইকাৰণে ব্ৰেকফাষ্টত আমি যি খাওঁ এনে ধৰে ৰুটি ভাজি বা পুৰি চব্জি সেইবোৰ সাধাৰণতে আজি খাবলৈ মন যোৱা নাই সেইকাৰণে আজি ব্ৰেকফাষ্ট অলপ ভাবিলোঁ বেলেগ ধৰণে কৰোঁ মানে কিবা এটা অলপ গৰমৰ কাৰণে উপযোগীও হয় খাবলৈ আৰু কিবা এটা হেলথিও হয় সেইকাৰণে বলক আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আজি মই গৰমত কি ধৰণে ব্ৰেকফাষ্ট কৰিলোঁ বহুত ৰ'দ দিছে এয়া আৰু সেইকাৰণে বহুত গৰম এইকেইদিন এইখিনি হ'ল গজালি ওলোৱা বুট আৰু মগু এয়া এইখিনি আমাৰ শৰীৰৰ কাৰণে খুব ভাল এনেদৰে গজালি ওলোৱা বুট আৰু মগুবোৰ আমি খাব লাগে মাজে মাজে এনেকুৱা ধৰণৰ গজালি ওলোৱা বুট আৰু মগুবোৰ গতিকে এয়া দিয়ে আজি মই ব্ৰেকফাষ্টটো ৰেডি কৰোঁগৈ এতিয়া এটা বাটিত মই এনেদৰে অলপমান বুট মগু লৈ লৈছোঁ এয়া বেছি লোৱা নাই কাৰণ এনেকুৱা ধৰণৰ খোৱাবোৰ অলপ খালে পেটটো ভৰি যায় সেইকাৰণে বেছি লোৱা নাই মই এইখিনিয়ে লৈছোঁ এতিয়া মই ইয়াত দি দিছোঁ মিহিকৈ কুটি লোৱা বিলাহী আৰু পিঁয়াজ অলপমান সৰহকৈ লৈছোঁ এয়া এইখিনি লৈ ল'লোঁ এতিয়া মই ইয়াত দি দিছোঁ অলপমান চানা লগত দি দিছোঁ অলপমান বাদাম এয়া দি দিছোঁ অলপমান জলকীয়া অলপমান নিমখ দিছোঁ অলপমান চাট মছলাও দি দিলোঁ অকণমান নেমু চেপি দিলোঁ আৰু এতিয়া এইখিনি খুব ভালদৰে মিহলাই ল'ম এনেকৈ আমি তল ওপৰ কৰি দিম এতিয়া মই প্লেটখন সজাই লওঁ এয়া এইখিনি ল'লোঁ মই মগুখিনি লগত লৈছোঁ এটা কল লগত লৈছোঁ দুটা খেজুৰ আৰু 4টা কাজু বাদাম এইখিনি আছিলে মোৰ ব্ৰেকফাষ্ট আৰু লগত লৈছোঁ অলপমান দৈ এই দৈখিনি লৈছোঁ দৈ খাই মই খুব ভাল পাওঁ সেইকাৰণে ব্ৰেকফাষ্টত অকণমান আজি দৈও খাই দিলোঁ আৰু এনেদৰে আজি গৰমত ব্ৰেকফাষ্টটো কৰিলোঁ আপোনালোকেও এনেদৰে ব্ৰেকফাষ্ট কৰি চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল লাগিল তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ